এয়া চাওক মই এতিয়া বেডশ্বীটখন কৰি আছোঁ কিছুমান এয়া ইয়াতে ফুলখিনি মই ধুনীয়াকৈ কিছুমান শ্বেডিং কৰি দিছোঁ আৰু কিছুমান মই ভৰাই দিছোঁ আৰু চাওক মই পাতোত এতিয়া লাহে লাহে মই শ্বেডিং কৰিছোঁ। শ্বেডিং কৰিলে একচুৱেলি মানে কি দেখি ভাল লাগে আৰু কালাৰবোৰ কম খৰচা হয়। কিছুমানে ভৰাইও দিয়ে, ময়ো ভৰাই দিওঁ, য'ত ভৰাবলগীয়া হৈছে মই তাত পূৰা কালাৰ ভৰাই দিছোঁ আৰু য'ত মোৰ ভাবিছোঁ যে শ্বেডিঙে বেছি ভাল লাগিব আৰু তেনেকেই কৰিছোঁ, শ্বেডিঙেই কৰিছোঁ। আপোনালোকৰ দৃষ্টিৰে ক'বচোন দেই মই কৰিব পাৰিছোঁ নে নোৱাৰিছোঁ, কাৰণ মোৰ দৃষ্টিৰেতো মই লগভগ মানে অলপমান পাৰিছোঁ চাগে। মই এনেকৈ পেইণ্টিং আগতেও কৰিছোঁ, বিচনা চাদৰ হওক, মোৰ চাদৰ মেখেলা হওক বা মোৰ মানে চুৰিদাৰ হওক, এনেকৈ টেবুল ক্লথ হওক মই কৰিছোঁ। আৰু এয়া চাওক, আৰু এইটো হৈছে প্যাৰ কি সাগা হেণ্ড ৰাইটিং, যিটো মই বনাই আছোঁ কালাৰ দি, সেইটো ভৰি গ'লগৈ একেবাৰে। ইয়াত মই ভৰাই দিছোঁ কাৰণ ভৰাই দিলে দেখি ভাল লাগিব। আৰু এইটো প্যাৰ কি সাগা, এইটো লাষ্ট আছে, মায়ে গোটেইখিনি কৰিলে। ব্ৰাছডাল ইউজ কৰিছিলোঁ ইয়াৰ কাৰণে, আৰু য'ত শ্বেডিং কৰিছিলোঁ সেয়া হ'ল মোৰ ফ্লেট ব্ৰাছ হয়। নমস্কাৰ বন্ধুসকল, মই অনামিকা এন দীক্ষিত ভিডিঅ'জৰ পৰা আপোনালোকক আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ ভালনে? আশা কৰিছোঁ আপোনালোক সকলো হেপী আছে, সুস্থ আছে, সুখী আছে আৰু অকণ কিছুমান সৰু সুৰা মমেণ্টলৈ আপোনালোকে বহুত হেপী হৈ আছে। আৰু ঠিক আমিও তেনেকুৱা। আৰু আপোনালোকৰ ভালনে? ভালেই চাগে। আৰু সি কেনেকৈ আছে দেখিছে? বৰ্তমান মোৰো ভাল। আৰু এতিয়া 1টা বাজিব ধৰিলে, সি এক্সামৰ পৰা আহিলে। আজি এক্সাম কি আছিলে কৈ দিয়া? ছ'চিয়েল চায়েন্স। আজি তাৰ ছ'চিয়েল চায়েন্স আছিলে। কেনেকুৱা হৈছিলে কৈ দিয়া? ভাল হৈছিলে। মই আহিছিলোঁ কি বহুত টান আহিব নেকি লং কুৱেশ্যন, কিন্তু নাহিলে। বাৰু যিয়ে নহওক, তাৰ 3টা পৰীক্ষা গৈছে, ভাল হৈছে। আৰু মই সেইকাৰণে মই ভ্লগছবোৰ বনোৱা নাই বা আপলোড কৰা নাই, কাৰণ তাক অলপ পঢ়াব লাগে আৰু বিজি। আৰু আপোনালোকে চাওক, মই যে এখন বেডশ্বীট কৰিছিলোঁ আপোনালোকক, আজি মোৰ কমপ্লিট হ'ল, অকণমান বাকী আছে। আপোনালোকক মই দেখাই দিছোঁ হে। মই নিজে কৰা ছিংগল বেডশ্বীট। আৰু এয়া চাওক, প্যাৰ কি সাগা। কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন দেই। মই আজি কৰি থকা হ'লেই দিন কেইটামান। সেইফালে পাতকেইটা মই কৰা নাই, গ্ৰীণ কালাৰটো শেষ হৈ গ'ল, আৰু মই পিছত আনি বাৰু কৰিম। এয়া ৰেড কালাৰ, আৰু মই গোটেইখিনি অলপ ভৰাইছোঁ, অলপ শ্বেডিং কৰিছোঁ। আমাৰ বিচনাখন কেনেকুৱা লাগিলে? শুনা, নুঠিবা নাপায় যে মই কৰিছিলোঁ এইখন। চাওক কিমান ধুনীয়া লাগিছে। পৰ্ব হৈ গ'ল, দুপৰীয়া হ'ল, আমি ভাতকেইটা খাই লওঁ। খাই কৰি লৈ বাৰু আপোনালোকক দেখাই আছোঁ। আৰু কিনো খাম আজি দুপৰীয়া আমাৰ থালিত কি আছে দেখাই আছোঁ হা। আজি ভাতত আছে এটা ছিংগল ফ্ৰাই, এয়া হ'ল বেঙেনা পিটিকা, এয়া হ'ল বিনছ আৰু আলুৰ চব্জি ফ্ৰাই, এইটো কেলৈ দেখালা? এইটো হ'ল দাইল, আৰু এয়া হ'ল আমাৰ দেৱৰ, এয়া হ'ল কৰ্দৈ খট্টা মিঠা টক। আজিৰ থালিখন হ'ল এইখন। আৰু এতিয়া আমাৰ দেৱে পৰীক্ষা পাই আহিছে, আৰু এইখন হ'ল তাৰ কাৰণে মই সজাই দিলোঁ। দেৱ, তুমি ভাতকেইটা খাই লোৱা, পিছত আমি আকৌ কি কৰিম বাৰু, পিছত লগ পাম। হ'ল আবেলি, আৰু আমাৰ ল'ৰাৰ কাৰণে, কাৰণ তাৰ এক্সাম হৈ আছে, আৰু মই তাক কিবা এটা মানে স্পেচিয়েল আইটেম এটা বনাই মই তাক খুৱাওঁ বুলি মই কৈছোঁ। আজি পৰীক্ষা আছিলে তাৰ ইংলিছ, আৰু ইংলিছত সি ভাল মাৰ্ক পাম বুলি কোৱাৰ কাৰণত মই ভাবিছোঁ গোটেইখিনি কুৱেশ্যন এনচাৰ লিখিছে যেতিয়া তাৰ কাৰণে এটা মই স্পেচিয়েল কিবা এটা বনাওঁ। আৰু ব'লক আপোনালোকক মই দেখাই আছোঁ কি বনাওঁ হা। কাটি থোৱা বাদাম আৰু কিচমিচ, আৰু মই এতিয়া বনাওঁ কি আপোনালোকক দেখাই আছোঁ। এইফালে এয়া মই গাখীৰ এতিয়া উতলাব লাগিব বহুত সময়। এয়া হ'ল চেনিখিনি অলপ মিঠাকৈ দিব লাগিব ন, সেইকাৰণে অকণমান মই বেছিকৈ দিছোঁ। মই ইয়াতে ব্ৰেডকেইখন
দিছোঁ ন আমাৰ ব্ৰেডখিনি এতিয়া প্ৰায় মানে ফ্ৰাই হৈ গ'ল এইখিনি ধুনীয়াকৈ এতিয়া ফ্ৰাই হৈ গ'ল পূৰা ব্ৰাউন ব্ৰাউন কালাৰৰ কৰি পেলাই মই ফ্ৰাই কৰিছোঁ এইখিনি চাওঁ গাখীৰখিনি খুব ধুনীয়াকৈ উতলি আছে এতিয়া এইকণ মই ইলাইচি দিছোঁ কাৰণ খুচবুটো আহিলে ভাল লাগিব আৰু এটা মই লঙো দি দিছোঁ বাৰু মোৰ তাত পাউডাৰ নাছিলে কাৰণে মই এই ব্ৰেডখিনি মই ধুনীয়াকৈ চাৰিচুকীয়া ভাগত কাটি ল'লোঁ ধুনীয়াকৈ দিয়া মইখিনি গাখীৰখিনি ঢালি ল'লোঁ ব্ৰেডখিনি কাটি থোৱা এইখিনি অলপ যিখিনি গাখীৰ মেটেৰিয়েল আছিলে মই ইয়াতে অলপমান দিছোঁ বাছ এতিয়া আমাৰ এইখিনি অকণমান ঢাকি মেলি অলপ ফ্ৰিজত সোমোৱাই ৰাখিম অলপ সময় ফ্ৰিজত ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিলোঁ বেছি সময় নহয় বাছ অকণমান থৈ দিছোঁ কমচে কম কিনো কৰি আছা তুমি সেইবিলাক নোৱাৰো সেয়া দেখিছে কি কৰি আছে এতিয়া দুপৰীয়া হ'ল আৰু সি ভাতকেইটা খাই লৈ তাৰ আৰাম নাই দেহৰ মানে আৰাম নাই আৰু কিনো কৰি আছে দেখিছে এইডালে সৈতে পাইপ এডাল আনি থৈছিলোঁ বাহুবলী এতিয়া মই ঢুকো নাপাওঁ কাৰণে মই এটা স্পেচিয়েল আইটেম বনাইছোঁ আৰু তুমি সেইটো কাৰণত তুমি এটা ডেন্স কৰিব লাগিব কোনটো ডেন্স যিটো পুষ্পা ডান্সটো কৰি দিয়া এতিয়া বেক কেমেৰা কৰি দেখাই দিম হা এয়া দেখিছে আমাৰ ল'ৰাই একদম পুষ্পাৰাজৰ ডান্স মাৰি দিছে ৱাহ 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 এয়া দেখিলে এইখন এইটো কথা নহয় এনেকৈহে মাৰিব লাগিছিলে হ'বলা এনেকৈহে দিব লাগিছিলে হয়তো তেৰি এতিয়াই নে বাহ তাৰ একদম মুড দেখিছে আমাৰ ডিবোৰ ড্ৰাই ফ্ৰুটছ আৰু লগতে হ'ল ব্ৰেড আৰু দেখিছেনে ধুনীয়া লাগিছেনে বাৰু নে নাই লগা দেৱক এতিয়া মই দি আহোঁ দেৱ মই তোমাক কমি কৰিছিলোঁ নাই দিবলৈ এয়া চোৱা খোৱা সি টিভি চাই আছে আৰু তাক মই তাতে খাবলৈ দিলোঁ খাই চোৱা ভাল লাগিছেনে সঁচাকৈ না আৰু সি চাওক এয়া ইফালে টিভি চাই আছে আমাৰ ঘৰৰ যিটো একদম অকণমানি মিনি টিভি খাই কেনেকুৱা লাগিছে মিঠা আৰু কেনেকুৱা লাগিছে দেৱ বাদামৰ ফ্লেভাৰ ভাল লাগিছে ইলাইচি ফ্লেভাৰ ভাল লাগিছে কাজুকেইটা ভাল লাগিছে আৰু চব টেষ্টি হৈছে সঁচানে মিঠা মিঠাও বহুত হৈছে খোৱা ইমান বহুত ধৰণে সমান হৈছে ধুনীয়া জোখত হৈছে ইলাইচি যে টেষ্টটো মজা লাগিছে গাইজ মই একদম বহুত চিম্পুলকৈ মানে ইউটিউবত বনোৱা দেখিছিলোঁ এনেকৈ ব্ৰেড এনেকৈ ধুনীয়াকৈ ফ্ৰাই কৰি লওঁ ফ্ৰাই কৰি লোৱাৰ পিছত গাখীৰখিনি উতলাই তাত ইলাইচি চেনি আৰু এনেকৈ মানে ড্ৰাই ফ্ৰুটছ মিলাই ধুনীয়াকৈ উতলাই বনাই তাত ব্ৰেডখিনি ঢালি দিয়ে আৰু ময়ো তেনেকৈ বনাই দেৱক মই দিবৰ কাৰণে চেষ্টা কৰিলোঁ কাৰণ সৰু ল'ৰা ছোৱালীক নতুন নতুন আইটেম দিব লাগে কিবা কিবি বনাই তেতিয়া সিহঁতৰ মনটো ভাল লাগে বিশেষকৈ মানে কি পঢ়িবলৈ সিহঁতে মন কৰে
আৰু মই তেনেকৈ তাক দিলোঁ আৰু সি কৈছে ভাল লাগিছে বুলিয়ে কৈছে, কিন্তু মই নাজানো কেনেকুৱা হৈছে। আৰু মোৰ বস্তুটো বনোৱাত অকণমান প্ৰথমবাৰ বনাইছোঁ, ট্ৰাই কৰিছোঁ, বেয়াও হ'ব পাৰে। চ' যিয়েই নহওক মই বনাইছোঁ আৰু মাকে বনোৱা বস্তু ল'ৰাই খাইছে, সি বহুত ভাল পাইছে বোলে। দেৱ কেনেকুৱা পালোঁ? ভাল লাগিছে বহুত। আৰু সি বোলে ভাল পাইছে। চ' আমাৰ আজিৰ এই আইটেমটো আপোনালোকক কেনেকুৱা লাগিলে জনাব কিন্তু দেই, নজনাকৈ নাথাকিব। আৰু যদি সঁচাকৈ ভাল পাইছে আমাৰ ব্লগটো, তেতিয়াহ'লে আপোনালোকে লাইক এটা দিব, কমেণ্ট এটা দিব, আৰু লগতে শ্বেয়াৰো কৰিব আপোনালোকৰ নতুন ফ্ৰেণ্ডৰ লগত দিয়া ফেমিলি মেম্বাৰৰ লগত। ছাবস্ক্ৰাইব কৰি অলত ৰাখিব। মই দিয়া সকলোবোৰ ভিডিঅ' আপোনালোকে সকলোতকৈ আগতে পাব। আৰু এইফালে আমাৰ কম্পিমণি, মই তাইক দিছোঁ, মোৰ ডিজাৰ্টটো দিছোঁ খাবৰ কাৰণে, খোৱা, কিন্তু তাই নাখায়। মোৰ ভাল লাগিব খোৱা, ক্ষীৰৰ নিচিনাই লাগিব ন, তাৰ ফ্লেভাৰটোতো ইলাইচি দিলে গাখীৰত ক্ষীৰৰ নিচিনাই লাগে, নাখায় বোলে। খাবানে কম্পিমণি? হা খাবা? তাই খাম বুলি কৈছে, মই দিওঁ আৰু অকণমান ময়ো টেষ্ট কৰি চাই লওঁ। আৰু সঁচাকৈ যদি ভাল লাগিলে তেতিয়াহ'লে প্লিজ আপোনালোকে লাইক কৰিব হা। এই শেষত মই এটা কথা ক'ব বিচাৰোঁ, আমাৰ দেৱে বোলে কিবা এটা কয় দেই। আপোনালোকে বন্ধুসকল প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আমাৰ একো ছাবস্ক্ৰাইব নাই, ভিউজ নাই, ৱাচিং টাইম নাই, সেইটো কাৰণে প্লিজ আপুনি এটা জেগাত নতুনকৈ আমাৰ চেনেলটো চাইছে প্লিজ ছাবস্ক্ৰাইব কৰিব। আৰু যোনবিলাকে আমাৰ চেনেলটো চাই আছে আৰু ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো লাইক কৰি দিব। আৰু আমি খাই আছোঁ।